বন্ধুসকল, কি খবৰ আপোনালোকৰ? সকলোৱে ভালে আছেনে? আজি বহুত দিনৰ সময়ত আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি 15 আগষ্ট 75তম স্বাধীনতা দিৱসত আপোনালোক সকলোকে শুভেচ্ছা জনালোঁ। আৰু আজি মই ওলাই গৈছোঁ চেঁচাত আজি ফুটবল ফাইনেল খেল এখন আছে, তাত মাতিছে, তাকে ওলাই আহিছোঁ ধুনীয়াকৈ। দেখিছে, ওলাই আহিছোঁ, এতিয়া ওলাই যাওঁ, তাতে একেবাৰে লগ পাম। লগত এইফালে মাজবাটত নগেনক লগ পাম, নগেনক লগত লৈ যাম, নগেনে মই চেঁচালৈ গৈ থাকিম, ঠিক আছে। নগেনক পালোহি, নগেনে ওলাইছেনে নাই ওলাই নাজানো, সি অলপ সুস্তি আছে নগেন। এটা নানি, এটা নগেনকে নানি লাগে তো নানিকে পায়া এ রে কি নাচ করে কি রকম খবর খাটি কি রকম? ঠিক আছে, आशीर्वाद में भाले भाले ভালে রো ওইটাই তো বেজি উজি লেকে আরে বেজি লিয়া দুটা ले लिया ये रे खतरा ए रे ठीक है কি কটাই হ্যাঁ आज बनी के একটা দিয়া করায় বেজি বনি कहां है? বনি ওই যে ওইটি করি ओ बेजी এটা প্রথম লিয়াও ओ नगेन कहां गया? বাসা নাইলে তার হই নাই আরে নগেন কে মা ভিতর এই শুনা গো এই কি বলতে এটা নগেন লাহে লাহে বহুত সুস্তি হয়, লাহে লাহে ওলায়। তাকে ইয়ে ওলাই লওক, ওলাই যাম আৰু লগতে দুইটাই একেবাৰে আপোনাৰ চেঁচাতে লগ পাম আৰু ফিল্ডত। ই ওলাই লওক, তাৰপিছত ওলাই ল'লোঁ দুইটাই। এতিয়া যাওঁ চেঁচালৈ, তাতে লগ পাম, চেঁচাতে লগ পাম। আৰু এইখন মোৰ বসন্তীত যাব লাগিব এতিয়া। আমাৰ গাড়ী নাই, বাইকখনতে যাম আৰু এতিয়া একেবাৰে তাতে লগ পাম ন নগেন?
মাতে কটলেস নাই নেকি কিন্তু শিৱ ভাগৱত ডাঙৰীয়া দেৱক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিছে। ইয়াৰ পিছতে আমি এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ সন্মানীয় দীপু মজুমদাৰ ডাঙৰীয়া আৰু আমাৰ মিনি ফুটবল টিমৰ বিষয়ববীয়াক আহি এখনি ফুলাম গামোচাৰে শুভেচ্ছা জ্ঞাপন কৰিবৰ বাবে অনুৰোধ জনালোঁ। ইয়াৰ পিছত আমি সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ আজিৰ ফুটবল গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ থাকিল। ইয়াৰ পিছতে আমি সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ আমাৰ স্থানীয় মিনি ফুটবল কমিটিৰ ইয়াৰ পিছতে আমি সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ সন্মানীয় শ্ৰীযুত পুৰবী এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ। ইয়াৰ পিছতে আমি এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ সন্মানীয় শ্ৰীযুত বিএছৰ কোট ডাঙৰীয়া আৰু তেখেতকো আমাৰ মিনি ফুটবল সমিতিৰ বিষয়ববীয়াক অনুৰোধ জনালোঁ। ইয়াৰ পাছতে সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ সন্মানীয় শ্ৰীযুত সঞ্জীৱ টেটেছা আৰু তেখেতকো আমি এখনি ফুলাম গামোচাৰে আমাৰ মিনি ফুটবল সমিতিৰ বিষয়ববীয়াক অনুৰোধ জনালোঁ। ধন্যবাদ। ইয়াৰ পাছতে আমি সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ আৰ্চা ডিব্ৰুগড় শাখাৰ বিষয়ববীয়া সন্মানীয় শ্ৰীযুত ৰঞ্জিত ৰাজে ডাঙৰীয়া আৰু তেখেতকো আমি এখনি ফুলাম গামোচাৰে আমাৰ মিনি ফুটবল সমিতিৰ বিষয়ববীয়াক অনুৰোধ জনালোঁ। ইয়াৰ পাছতে আমি সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ নিমন্ত্ৰিত অতিথি তথা আমাৰ মিনি ফুটবল সমিতিৰ প্ৰশিক্ষণ দিয়া সন্মানীয় শ্ৰীযুত ইন্দ্ৰজিৎ সোণোৱাল ডাঙৰীয়া আৰু তেখেতকো আমি এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ। ইয়াৰ মাজত আমাৰ উপস্থিত আছে চেঁচা বিষ্ণু লাইনৰ সন্মানীয় শ্ৰীযুত মন্টু চবৰ ডাঙৰীয়া, তেখেতকো আমি চিনাকি পৰিচয় দিয়াৰ লগতে এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ। সেয়েহে আমাৰ উদযাপন সমিতিৰ বিষয়ববীয়াক তথা মিনি ফুটবল সমিতিৰ বিষয়ববীয়াক এখনি ফুলাম গামোচাৰে শুভেচ্ছা জ্ঞাপন কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ। ইয়াৰ সকলোৱে আচৰণ বজাৰো ক্যাপ্টেন 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 ক্যাপ্টেন
আকৌ এবাৰ শুভেচ্ছা জনাইছোঁ। হেল্ল' ইতিমধ্যে আজি আমাৰ 15 আগষ্টৰ স্বাধীনতা দিৱস। মাননীয় শ্ৰীযুত বসন্ত কুৰ্মী ডাঙৰীয়াদেৱ তেখেতক আমি চিনাকি কৰি দিয়াৰ লগতে এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ আৰু সম্বৰ্ধনা জ্ঞাপন কৰিব আমাৰ ফুটবল সমিতিৰ বিষয়ববীয়া। সকলোৱে হাত কৰি বজাই উৎসাহ যোগাব।